এয়া এক প্ৰবাহমান পানীৰ উৎস। অনাদিকালৰ পৰা এই অঞ্চলটোত নীৰৱে বৈ আছে আৰু এই পানীৰ উৎসৰ নামেৰে এই অঞ্চলটোক জনা যায় ঝৰ্ণা পানী বা ঝৰণা পানী। কিয় এই ঝৰ্ণা পানী নীৰৱে বৈ আছে, কেতিয়াৰ পৰা এই ঝৰ্ণা পানী নীৰৱে বৈ আছে, এই বিষয়ে আমাৰ এক ছুটি ভিডিঅ'। আহকচোন আমি চাওঁ। দেৱভূমি নাগশংকৰৰ দক্ষিণে অৱস্থিত বৃহত্তৰ চমাৰদলনি অঞ্চল। ইয়াৰে ঝৰ্ণাপানী গাঁৱতে আছে এই ঝৰ্ণাপানী নিজৰা। ঝৰ্ণাপানী গাঁৱৰ এটা অংশত আছে এটি জাৰণি বা জৰণি পানীৰ পুং নাইবা উং। এই প্ৰবাহমান পানীৰ উৎস সেই অঞ্চলত অনাদিকালৰ পৰা বিদ্যমান বাবেই এই অঞ্চলটোক ঝৰ্ণাপানী বা ঝৰ্ণাপানী বুলি জনা যায়। কেতিয়াৰ পৰা, কেনেকৈ আৰু কিয় নীৰৱে নিগৰি নিগৰি বৈ আছে ঝৰ্ণাপানী, এই সন্দৰ্ভত নিৰ্দিষ্ট লিখিত তথ্য পোৱা নাযায় যদিও লোকবিশ্বাস আৰু অলৌকিকতাৰ এক অনন্য কাহিনী শুনিবলৈ পোৱা যায়। লোকবিশ্বাস মতে বিশেষ ঠাইখনত থকা আজাৰ গছৰ শিপাই দি পানী নিৰ্গত হোৱা দেখি এজন গৰখীয়াই এদিন গাঁওবাসীক অৱগত কৰিছিল। তেতিয়া গাঁওবাসীয়ে পানীৰ উৎসৰ উৎপত্তিৰ কাৰণ বিশ্লেষণ কৰাৰ বিপৰীতে মান্যতা দিলে এয়া এক অলৌকিক শক্তিৰ প্ৰভাৱৰূপে। 18 শতিকাৰ শেষাৰ্ধত উদ্ঘাটন হোৱা অবিৰত পানীৰ প্ৰবাহ পিছে আজিও নীৰৱে বৈ আছে। কি কাৰণত, ক'ৰ পৰা পানী নিৰ্গত হয় তাৰ ৰহস্য আজিও উদ্ধাৰ হোৱা নাই বাবেই মানুহে ইয়াক দৈবিক শক্তিৰ প্ৰভাৱ বুলি এক প্ৰকাৰে মানি লৈছে। আজাৰ গছৰ গুৰি আৰাধনাথলীলৈ ৰূপান্তৰিত হ'ল। সম্প্ৰতি দেৱী থানলৈ পৰ্যবসিত হোৱা এই ধৰ্মীয় উপাসনাথলীত পালিত হয় আই বসুমতীৰ চঞ্চাৰী পূজা, সেতী সিংহ পূজা আৰু অখণ্ড চণ্ডীপাঠ অনুষ্ঠানো। আজাৰ গছৰ গুৰিৰ পৰাই স্বচ্ছ নিৰ্মল আৰু পৰিষ্কাৰ পানী অহৰহ নিৰ্গত হোৱা এই বিৰল আৰু বিস্ময়কৰ কথাই সকলোকে আকৰ্ষিত কৰে ঝৰ্ণা পানীলৈ।